ফ্ৰেণ্ডছ আপোনালোকৰ কি খবৰ? এই মই আজি কি বনাব লৈছোঁ গম ধৰিব পাৰিছে চাগে, বাটাৰ চিকেন। চিকেন, আলু, পিঁয়াজ, বিলাহী, নহৰু, আদা, ইলাচি, কিচমিচ, কাজু, বাটাৰ, গোটা জিৰা অলপ দিয়া দিছোঁ। আলুখিনি অলপ হালধি সানি ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই হ'লে আদা, নহৰু আৰু জিৰা গোটা পিচি ল'ম। মই এতিয়া আলুখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। আপোনালোক তেজপাত দেখুওৱা নহ'লেই অলপমান চেনি দিছোঁ, চেনিখিনি অলপ কৰিবলৈ দিম। এতিয়া কাটি লোৱা পিঁয়াজ ৰঙচুৱাকৈ ভাজি ল'ম। আমাৰ ফালে বৰষুণ দি আছে, সঁচাকৈ দেই, বৰষুণজাকে গাঁ হাত পেলাই দিছোঁ। পিঁয়াজ ভজা হৈ গ'ল, এতিয়া বিলাহী কেনেকুৱা দি দিছোঁ। এতিয়া তেলতে হালধি, মিট মছলা, জিৰা গুড়ি আৰু ধনিয়া গুড়ি, আদাখিনি মছলা দি অলপ লৰাই দিছোঁ। এতিয়া এয়া আদা নহৰু পেষ্টটো দি দিম, অলপমান পানী দি দিছোঁ। এতিয়া মাংসখিনি দি দিছোঁ দেই। এতিয়া অলপ লৰাই ঢাকি থ'ম। এতিয়া বাটাৰ, কাজু, কিচমিচ সকলোবোৰ দি অলপ লৰাই দিছোঁ দেই। ধৰিব পাৰিছেনে? মই নিমখ দিবলৈ পাহৰিছিলোঁৱেই। এতিয়া ফ্ৰাই কৰি লোৱা আলুখিনি দি দিছোঁ আৰু ইলাচিকেইটাও দি দিলোঁ। অলপ দেৰি ঢাকি থৈ দিম। এতিয়া অলপ অলপকৈ পানী দিম দেই। এতিয়া উতলিবলৈ দিম। আপোনালোকে জানেনে বাৰু ৰামধেনুৰ 7 ৰং সহজে মনত ৰখাৰ উপায়টো? নাজানিলে কমেণ্ট কৰিব। এতিয়া মোৰ চিকেন গ্ৰেভি ৰেডি হৈ গ'ল দেই। মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু ইউটিউবৰসকলে ছাবস্ক্ৰাইব কৰিব, ফেচবুকৰসকলে ফ'ল' কৰিব। ধন্যবাদ।